হেল্ল' ভিউৱাৰ্ছ, আজি মই আপোনালোকক মা মনসা মন্দিৰ চাবুৱাস্থিত মা মনসা মন্দিৰলৈ লৈ যাম বুলি ভাবিছোঁ। ত' মনসা মন্দিৰ আপোনাৰ চাবুৱাত আছে আৰু শ্ৰী শ্ৰী মা মনসা মন্দিৰ বহুত জাগ্ৰত বুলি কোৱা হয় আৰু বহুত প্ৰামাণিক হয়। ইয়াত আপোনালোকে যি বিচাৰে মনৰ কামনা পূৰ্ণ হয় বুলি কোৱা হয়। চ' ব'লক আপোনালোকক আজি মা মনসা মন্দিৰলৈ লৈ যাওঁ। এয়া আমি গৈ আছোঁ এতিয়া। আমি তিনিচুকীয়া ৰেলৱে ষ্টেচন ক্ৰছ কৰিছোঁ এতিয়া আৰু গাড়ী আহি আছে। ঠিক আছে, মই গৈ পাই আকৌ আপোনালোক গৈ আছোঁ। लखा तो जुदा मैं हुई तेरे खातिर, तू ही मंजिल दिल तेरा मुसाफिर। আমি গৈ আছোঁ এতিয়া। लखा तो जुदा मैं होया तेरे खातिर, तू ही मंजिल मैं तेरा मुसाफिर। रब नु बुला बैठा तेरे करके मैं हो गया काफिर। এয়া আমি পাবলৈ হৈছে মা মনসা মন্দিৰ। এয়া আমি পালোহি। আমি পালোহি, এইমাত্ৰ উপস্থিত হ'লোহি মা মনসা মন্দিৰ, চাবুৱাস্থিত মা মনসা মন্দিৰ। এইখন মনসা মন্দিৰৰ গেট হয়। এয়া হ'ল সমাধি ক্ষেত্ৰ। আগৰ মা মনসা মন্দিৰৰ যিজন মা আছিলে তেওঁৰ সমাধি ক্ষেত্ৰ হয়। প্ৰথম গেটৰ ওচৰতে প্ৰথম আপুনি পাব এই সমাধি ক্ষেত্ৰখন। তাৰপিছত আৰু এটা বস্তু মই আপোনালোকক ক'বলৈ গৈ আছোঁ, এই মন্দিৰলৈ অহাৰ এটা সময় আছে। ত' সময়টো আপুনি দিনৰ 12টা বজাৰ ভিতৰত পাবহি লাগিব, নহ'লে মন্দিৰৰ ভিতৰত আপুনি চাকি জ্বলাব নোৱাৰে, বাহিৰত জ্বলাব পাৰিব। এতিয়া মই এটা বস্তু আপোনালোকক দেখুৱাম। ইয়াৰ এখন বৰ্ড এখন দেখিছোঁ, মই বৰ্ডখন পঢ়িবলৈ চেষ্টা কৰিম। এইখন হৈ গ'ল মন্দিৰ দৰ্শন কৰিবলৈ অহাৰ আগত চিকিৎসালয়লৈ গৈ নিজৰ চিকিৎসা কৰি বা ৰোগী দেখা কৰি মন্দিৰত প্ৰৱেশ কৰা নিষেধ। মন্দিৰৰ কিছুমান নিয়ম আছে, এইবিলাক ইয়াত লিখা আছে চাইনবৰ্ডখনত। আৰু ইয়াত সময় এটা দেখুৱাই হৈছে, মানস কৰি থোৱা পূজা দিবলৈ হ'লে পুৱা 9টাৰ পৰা 11:45 বজালৈকে পাৰিব। মাক লগ কৰা সময় পুৱা 9:30টাৰ পৰা 12:30 বজালৈ। মন্দিৰ দৰ্শন কৰা সময় পুৱা 9টাৰ পৰা সন্ধিয়া 6 বজালৈ। কিন্তু কিবা চাকি দিবলৈ হ'লে কিন্তু আপুনি 12টা বজাৰ ভিতৰত আগত আপুনি মন্দিৰ পাবহি লাগিব। এয়া মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ মা মনসা মন্দিৰ। এয়া হ'ল মা মনসা মন্দিৰ, পবিত্ৰ মা মনসা মন্দিৰ। ইয়াত বৰ্তমানৰ মা উপাসনাস্থলী হয়। মা ভালনে? ভিডিঅ' এটা বনাই আছোঁ এই মন্দিৰৰ। মা নমস্কাৰ। আজি কালী পূজা অলপ ভিৰটো কম মন্দিৰত। নহয়, ৰাতিপুৱা হৈছিলে। মা এই মন্দিৰটো কিমান বছৰ হ'ল? 50 বছৰ ৰানিং। 50 বছৰ ৰানিং হৈ আছে, খুব পুৰণা মন্দিৰ। ঠিক আছে মা। ইফালেদি আপুনি যাব পাৰে, সোমাই যাব পাৰে। এণ্ট্ৰেঞ্চটো ইফালেদি আছিলে, মই এইফালেদি আহিছোঁ। ইফালেদি আপুনি মন্দিৰলৈ যাব পাৰে। ইয়াত আৰু এটা নিয়ম আছে, মতা মানুহ আহিলে মানে আপোনাৰ যিসকল পুৰুষ ব্যক্তি তেওঁলোকে প্ৰৱেশ দ্বাৰ
মা মনসা মন্দিৰ। ইয়াত পুৰুষসকলে ধুতি পিন্ধি ইয়াত প্ৰৱেশ কৰিব পাৰে। আপুনি লং পেণ্ট বা জিন্স পেণ্ট পিন্ধি আপুনি ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াত ধুতিও থৈ দিয়া থাকে, আপুনি পিন্ধি ল'ব পাৰে। এইবোৰ হ'ল ধুতি ইয়াত। আপুনি নিজেও লৈ অহাটো ভাল, কিন্তু যদি লৈ নাহে আপুনি ইয়াৰ পৰা পিন্ধি ল'ব পাৰে, মন্দিৰৰ ভিতৰত সোমাব পাৰিব। খুব ধুনীয়া পৰিৱেশ। পঞ্চাছ বছৰ পুৰণি মন্দিৰ, বহুত প্ৰমাণ থকা মন্দিৰ হয় এইটো মন্দিৰ। এয়া মই ধুতি পিন্ধি এয়া মন্দিৰত প্ৰৱেশ কৰিছোঁ। ধুতি পিন্ধিবই লাগিব ইয়াত পুৰুষসকলে। এয়া হ'ল ভিতৰ ভাগ, মা মনসা মন্দিৰৰ ভিতৰ ভাগ। ইয়াৰ ভিতৰত আৰু সকলো দেৱ দেৱীৰ মূৰ্তি আছে। খুব সুন্দৰ পৰিৱেশ। মনসা মন্দিৰৰ এই প্ৰৱেশদ্বাৰ আচলতে এইফালেদি। মই অথনি ইফালেদি সোমাই গ'লোঁ। এইফালেদি আপোনালোকে সোমাই যাব লাগিব এনেকৈ। খুব এটা গহীন পৰিৱেশ থাকে সদায় ইয়াতে। আজি কালী পূজা হয়, সেইকাৰণে অকণমান ভিৰটো কম হৈ আছে। বিভিন্ন দেৱ দেৱতাৰ স্থান আছে ইয়াত, উপাসনা স্থল। গংগা মা আৰু সূৰ্যস্থান। ইয়াত শনিধাম আছে, হনুমান স্থান আছে, আৰু আছে আগলৈ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। শ্মশান কালী স্থান আছে ইয়াৰ ভিতৰত। ইয়াত এটা কুঁৱা দেখিছোঁ, খুব সুন্দৰকৈ সজাই থৈছে। ইয়াত মানুহবিলাক, যিবিলাক আপোনাৰ ভক্ত আহে, তেওঁলোকে ইয়াত ভৰি হাত ধুব পাৰে। এইটো হ'ল মা মনসা মন্দিৰৰ কুঁৱা হয়। এইবোৰ বেলপাত আজি কালী পূজাৰ কাৰণে ছিঙি থৈছে হ'বলা। ধুয়ে আছে বেলপাত। কালী পূজাৰ কাৰণে ছিঙিছা ন বেলপাত? আজি ৰাতি পূজা কৰিব মায়ে। ইয়াত লগতে আৰু আছে নাগৰাজ বাসুদেৱ স্থান আছে। নাগৰাজ বাসুদেৱ স্থান। আৰু ইয়াত এটা পুখুৰী আছিলে, আগলৈ আছে পুখুৰীটো। এইটো এটা পুখুৰী হয়। ইয়াত এবাৰ মনসা পূজাত ইয়াত এবাৰ দুমুখীয়া সাপ ওলাইছিলে বুলি কয়। মই দেখা নাই। দুমুখীয়া সাপ থাকে, খুব ৰেয়াৰ হয় দুমুখীয়া সাপটো। ইয়াত ওলায় বুলি কয়, পূজাৰ সময়ত ওলায়। আৰু ইয়াত সন্তোষী মাৰ স্থানো আছে। এয়া হ'ল সন্তোষী মাৰ স্থান। সন্তোষী মাৰ স্থানত আপুনি টেঙা খাই বা চুই নোসোমাব। তেলৰ চাকি ইয়াত জ্বলাব নালাগে, ঘিউৰ চাকি জ্বলাব দিয়ে ইয়াত। গোটেই পৰিৱেশটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। খুব শান্ত সুন্দৰ গহীন পৰিৱেশ এটা আছে। ইয়ালৈ আহিলে মনটো সঁচাকৈ খুব পবিত্ৰ হৈ যায়।
খুব পবিত্ৰ লাগে মনটো। ৰছী দিছে আঙুঠি দিছিলে যে তামোল ধুৱাইজনত ঢুকালে। পোন্ধৰ বছৰমান হ'ল মনসা মন্দিৰ লাগি থকা। নহয় আমাৰ কৈছোঁ 15-16 বছৰমান হ'ল। সেই কলডিলটো দেখিছে কলগছজোপা এইফালে কি কলগছজোপা এই মন্দিৰটো চোৱা কল ভাল লাগিছে ছাৰ। ইয়াত এটা কলডিল এটা লাগি আছে, মন্দিৰৰ গাতে লাগি আছে। তেতিয়াহ'লে আপোনালোকে দেখিলে মা মনসা মন্দিৰ ভিতৰ ভাগলৈ আচলতে সোমাবলৈ নিদিয়ে কেমেৰা, মই হ'লেও অকণমান দেখুৱালোঁ আপোনালোকক, বাহিৰতো চালে চাগে ভালকৈ। তো আপোনালোকে আহিব ইয়ালৈ, যিকোনো মনোকামনা ইয়াত পূৰ্ণ হয় বুলি কয়। আপোনালোকে আহিব পাৰে। চাবুৱাত আছে, তিনিচুকীয়াৰ পৰা অলপ আধা ঘণ্টামান দূৰত্বত আছে চাবুৱাত আছে এই মনসা মন্দিৰটো। আৰু মোৰ ভিডিঅ'টো এনজয় কৰিলে চাগে, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব মোৰ চেনেলটো পাংক আছাম ইউটিউব চেনেল। আৰু আগলৈও আপোনালোকক এনেদৰে ভাল ভাল ভিডিঅ' দি যাম বুলি আশা কৰিছোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, পাংক আছাম ইউটিউব চেনেল। আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে ওচৰত এটা বেল আইকন থাকে, বেলটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব, তেতিয়া ন'টিফিকেশ্যনটো পাই থাকে আপোনালোকে। থেংক ইউ।